মোৰ হাতত আছে 50 টকা লৈ যাব লাগিব উকিয়াম পুৰা হেলমেট চেলমেট লৈ ওলাইছোঁ তো এইখন মোৰ বাইক মানসহঁতৰ ঘৰলৈ যাম প্ৰথম তাত যাই তাৰ বাইকত যাম উকিয়ামলৈ তো বলক আমি উকিয়াম চাই আহোঁ আজি বন্ধুসকল এইখনে উকিয়াম আৰু আমি আহি পালোঁ উকিয়াম যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু বন্ধুসকল ছাবস্ক্ৰাইব কৰিব নাপাহৰিবি বন্ধুসকল এইখনেই উকিয়াম আৰু এই উকিয়ামখনেই ছয়গাঁও টাউনৰ পৰা প্ৰায় 30 কিলোমিটাৰ দূৰত্বত অৱস্থিত বলকচোন চাওঁ এই উকিয়ামখনৰ বিষয়ে আৰু কি কি জানো দূৰৰ পৰা ইমান ভাল লাগিছে ওচৰত যাই চাং কেনেকা তো ইমান চাফা পানী লাইফত ফাৰ্ষ্ট টাইম দেখিলোঁ ইমান চাফা পানী তো বেলেগ নদীতো দেখিছোঁ পানী কিন্তু ইমান পৰিষ্কাৰ নহয় তো চাফা পানী আৰু ইয়াত যে মানুহবিলাকে পিকনিক খাব আহিছে তো মানুহবিলাকে ইয়াৰ পৰা ডাইৰেক্ট লৈ যায় পানী আৰু খাই দিয়ে ফিল্টাৰ কৰাৰ জৰুৰতে নাই তো ফিল্টাৰ হৈয়ে আছে অলৰেডি পানী তো ইয়াৰ পৰা ল'লেই হ'ল আৰু খালেই হ'ল এই নদীখনৰ নাম হৈছে কুলচি নদী আৰু ইয়াত যে আছোঁ আমি এই ঠাইখিনিৰ নাম হৈছে উকিয়াম আমি লাহে লাহে যাই আছোঁ আৰু অলপ অলপ কথা কৈ যাই আছোঁ আপোনালোকক তো এইটো কি বনাইছে হে কি ৰাস্তা বনাইছে এইটো এইবিলাক ক'ত যায় এইবিলাক ক'ত নাযায় এইটো ধুনীয়াকৈ গাইজ চাই ল কি ধুনীয়াকৈ বনাইছে আৰু এইখন হৈছে মেঘালয় আছাম টুৰিষ্ট স্পট আমি আছোঁ এতিয়া বৰ্তমান আছামত আৰু যেতিয়াই আমি নদীৰ সিটো পাৰে যাম তেতিয়াই থাকিম আমি মেঘালয়ত তো গাইজ এইখনে হ'ল উকিয়াম তো আমি ভাবিছিলোঁ মানুহ নাই বেছি এই যে কুলচি নদীখন এইখন নদী উৎপন্ন হৈছে মেঘালয়ৰ খাচী পাহাৰৰ পৰা তো মেঘালয়ৰ খাচী পাহাৰত এই নদীখনৰ জন্ম হৈছে আৰু অসমত প্ৰৱেশ কৰি কামৰূপ জিলাৰ মাজেৰে বৈ গৈ নগৰপেৰাত ব্ৰহ্মপুত্ৰৰ লগত লগ হৈছে বন্ধুসকল ইমান ভুকি নাথাকোঁ মই ভুকি থাকিলে আৰু আপোনালোকৰ মাথা নষ্ট হ'ব তো ভিডিঅ'টো চাই থাকক
বন্ধুসকল কিমান আৰু আপোনালোকক দেখাই থাকিম বুলি তো পেটত লাগিছে ভোক, আনিছিলোঁ 50 টকা, জিলাপিকে খাই দিম 20 টকাৰ। বন্ধুসকল আমি জিলাপি খাই যাই আছিলোঁ এটা হেঙিং ব্ৰিজ চাব। ৰ হেঙিং ব্ৰিজ পাছত চাম, আগত চাহ চামোচা খাই লওঁ। হেঙিং ব্ৰিজ বন্ধ। হেঙিং ব্ৰিজ দেখিলোঁ কিন্তু উঠি নাপালোঁ হেঙিং ব্ৰিজত। বন্ধুসকল এতিয়া যাই আছোঁ আমি ঘৰত। তো মই আনিছিলোঁ 50 টকা, 50 টকাৰে হৈ গ'ল আমাৰ পিকনিক খোৱা, কিবা খোৱা, চিঙিৰা খোৱা, চামোচা খোৱা, জিলাপি খোৱা চব হৈ গ'ল আমাৰ 50 টকাৰে। তো মানি মেনেজমেণ্ট জানিব লাগিব। তো আপুনিও শিকক মানি মেনেজমেণ্ট। বন্ধুসকল যদি ভিডিঅ'টো অলপমান হ'লেও ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰে যেন। তো আশা কৰোঁ আপোনালোকৰ চাই ভাল লাগিলে। তো আজিলৈ বাই বাই, আৰু এটা নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক। তাৰ বাবে শুভকামনা থাকিল আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।